মানুহে কয় কষ্ট কৰিলে ফল পায়, চাওঁ ফল পাওঁ না নাপাওঁ। মই চাকৰিৰ ক্ষেত্ৰত বহুত কষ্ট কৰিলোঁ, বহুত ইণ্টাৰভিউ দিলোঁ আৰু তথাপি চাকৰি এটা নাপালোঁ। বহুত পঢ়া শুনাও কৰিলোঁ, নাপালোঁ বাৰু। তথাপিও মনটো ভাঙি গৈছিল। সেইকাৰণে এটা ভাবছোঁ যে এটা ইউটিউব কৰোঁ, মনটোত ভাল লাগিব। ইউটিউবটো খুলিলোঁ, কষ্ট কৰি আছোঁ, কিন্তু এনেকুৱা ছাপোৰ্ট ভালকৈ পোৱা নাই। অলপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু আপোনালোকে। ইউটিউবতো কষ্ট কৰি আছোঁ, 3 মাহ হ'ল তেনেকুৱা চেনেলটো এতিয়া আগবাঢ়া নাই। এতিয়া ভৱিষ্যতে চেনেলটো আগবাঢ়িব না নাই নাজানো বাৰু। কষ্ট কৰি যাম, চাওঁ কি হয়। মানুহে কয় যে কষ্ট কৰিলে ফল পাই, যাওঁ কষ্ট কৰি যাম ইউটিউবটোলৈ। তাত মই এই যে গুহাৰ কাৰণে ফুলখিনি ছিঙি আনি আছোঁ বাৰু। বহুত ফুল ফুলি আছে গছত, এতিয়া হেঁপাহ পলাই ছিঙি আনিলোঁ ফুলখিনি। মোৰ এই থিয় হৈ গোসাঁই পুজিখিনি কৰিবলৈ বৰ দুখ লাগে মনত। আইসকল আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো, যাতে আগবাঢ়ি যাব পাৰোঁ। মানুহে কয় কষ্ট কৰিলে ফল পাই, যাওঁ কষ্ট কৰি আছোঁ, ফলখিনি পাওঁ না নাই আপোনালোকৰ আশাতেহে আছোঁ মই। ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব আৰু। 3 মাহ হ'ল তেনেকুৱা ফল নাপালোঁ।